আশা কৰোঁ ভালে কুশলে আছে বন্ধুসকল। এইফালে চাওক, এয়া জলকীয়া লৈছোঁ বন্ধুসকল। মই জলকীয়া মানে জ্বালা নহ'লে ভাত খাব নোৱাৰোঁ। জ্বালাটো মেইন বস্তু মোৰ কাৰণে বন্ধুসকল। আৰু এইফালে ভাত লৈছোঁ, গৰম ভাত। আৰু ইফালে মাছৰ ভাজি বন্ধুসকল, সৰু মাছৰ ভাজি খাই খুব ভাল পাওঁ মই। আৰু এইফালে মানে কিবা আঞ্জা বনাই দিছে, আৰু মাছৰে আঞ্জা, কিবা সৰিয়হ চৰিয়হ দি কিনে বনাইছে। মানে খুব মজা আইটেম, মানে একদম মানে আমাৰ থলুৱা অসমীয়া খাদ্য। খুব ভাল মানে ৰান্ধে আমাৰ মানুহগৰাকীয়ে বন্ধুসকল। খাবলৈ আৰম্ভ কৰিছোঁ আৰু মানে খাওঁ আৰু এতিয়া খাই থকা ভিডিঅ'ত কৰি থকা মই খাই থাকিম, অলপ সময় কৰিব এনেকৈ বন্ধুসকল। মানে মই খাওঁ আৰু মানে ইমান বেছি মছলাদায়ক কৰি নাখাওঁ না বন্ধুসকল। এনেকৈ মই মানে নিচা বেছি মছলা বস্তু মানে নাখাওঁ। মেকুৰীজনী মানে খুব লোভীয়া বন্ধুসকল। মেকুৰীজনী মানে ভাত খাই থাকিলে ওচৰতে থাকে, তাক যদি একো নকয়, তাৰ মানে একো দূৰতকৈ চাপি কাঁহী ওচৰ পায়। সেইটো চৰিত্ৰ বেয়া আৰু খালী ভাত দিলে নাখায়, মাছ এটা দিব নহয়, মাছটো খাব লৈ থাকিব। যেতিয়ালৈকে মাছ দিলে মাছটোৱে খাই থাকিব। লাষ্টে মই যেতিয়া মাছ বেয়া বাদ দিব, তেতিয়া আপোনাৰ ভাজিলে খাব আৰু মানে তেতিয়া আপুনি হাত ধুব পাছত যেতিয়া ভাজিলে তেতিয়াই খায়। মেকুৰীজনী এনেকুৱা চৰিত্ৰ কেতিয়াবা খঙো উঠে, কেতিয়াবা মৰমো লাগে। মানে সহায় অলপ কৰি আছে বাৰু, এনকটি মাৰি আছে, চিকাৰ কৰি থাকে। আমাৰ চাউল খোৱা বস্তু হ'লে এনকটি মাৰে। সেইকাৰণে মেকুৰী উপকাৰী বস্তু, কিন্তু কিছুমান ক্ষেত্ৰত মানে বহুত খং উঠে মেকুৰীৰ ওপৰত। হয়, যি কি নহওক বন্ধুসকল, এনেকৈ মানে ভাত খাই আছোঁ। এতিয়া মানে কামত গৈছিলোঁ, কামৰ পৰা আহি দুপৰীয়া ভাত খাই আছোঁ। মানে ৰাতিপুৱা খাওঁ ভাত, মানে সৰুৰ পৰা ভাত খোৱা অভ্যাস বন্ধুসকল। ভাত খোৱা অভ্যাস, ভাত নহ'লে ভাত কৰিবই নোৱাৰোঁ। ৰাতিপুৱা শুই উঠি ভাত লাগেই। চাহ পানী নিদিলেও কথা নাই, দিয়ে বাৰু, নিদিলেও চলি যায়, মানে ভাত খাওঁ যে। আপোনালোকে বন্ধুসকল দুপৰীয়া আহাৰ কি খায়? আৰু বন্ধুসকল কথা এটা কৈ থওঁ, মোৰ মানে নতুন ইউটিউব চেনেল ইমান এক্সপিৰিয়েঞ্চ নাই। বন্ধুসকল মোৰ মানে এডিটিং কৰাটো ইমান এক্সপাৰ্ট হ'ব পৰা নাই। কিন্তু কিবা এটা মানে ভিডিঅ' মেথডত এডিটিং কৰি আপোনালোকলৈ আগবঢ়াই আছোঁ ভিডিঅ'বোৰ। আৰু ভাল লাগিলে কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে উৎসাহ পাম। নটিফিকেশ্যন কিবা এটা চেষ্টা কৰি আছোঁ আপোনালোকক আগবাঢ়িব।